সো হেল্ল' বন্ধুসকল, আজিৰ পৰা আপোনালোকে হোৱাটছআপটো আপডেট নকৰিব, কিয়নো আপুনি আপডেট কৰিলে আপোনাৰ এটা ডাঙৰ বিপদ হ'ব, কিয়নো আপুনি কিছুমান কাম কৰিব নোৱাৰিব হোৱাটছআপত, যিটো কাম আগত কৰিব পাৰিছিল। সো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চাওক কি কেনেকুৱা ধৰণৰ আপডেট আহিছে আৰু কি বিপদ হ'ব। সো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো হেল্ল' বন্ধুসকল, আসাম টেক লাৰ্ণাৰ ইউটিউব চেনেলত আপোনাক বহুত স্বাগতম জনাইছোঁ। সো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। সো প্ৰথমে আমি হোৱাটছআপটো অ'পেন কৰিম। সো চাওক, সো অ'পেন কৰাৰ পিছত মই যিকোনো এখন প্ৰফাইল অ'পেন কৰিম, যিকোনো এটা প্ৰফাইল। মই মোৰ ক্লাছমেটৰ প্ৰফাইলটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত মই ইয়াতে ক্লিক কৰিব পাৰোঁ, বা এনেকুৱা ফটোত ক্লিক কৰি ইফালে আৰু তাতে ক্লিক কৰিলেও আমি এনেকুৱা প্ৰফাইলটো ল'ব পাৰি। তো চাওক, আপুনি ওপৰত এইটো অপশ্যন কিয় দিয়া হয় আপুনি নিশ্চয় গম পায়, যে ইয়াৰ পৰা আমি ফটো এখন যিখন প্ৰফাইল হয় সেইটো মই ছেভ কৰিব পাৰিম গেলাৰীলৈকে, বা শ্বেয়াৰ কৰিব পাৰিম। চ' তেনেকুৱা অপশ্যন আহে। চ' ইয়াৰ পৰা মই ছেভ টু গেলাৰীলৈ শ্বেয়াৰ কৰিব পাৰিম বা ছেভ কৰিব পাৰিম। চ' বন্ধুসকল, মই ছেভ কৰি লৈছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো ইয়াৰ পিছত আপুনি যিটো চাব সেইটো চাই আপুনি বহুত হেৰান হৈ যাব, কিয়নো ইয়াত বহুত এটা ডাঙৰ আপডেট আহিছে। চ' মই এতিয়া আপডেট কৰিম হোৱাটছআপখন। চ' মই এইটো হটাই দিছোঁ। চ' মই প্লে ষ্টোৰটো অ'পেন কৰিছোঁ। চ' প্লে ষ্টোৰটো অ'পেন কৰাৰ পিছত ইয়াতে মই চাৰ্চ কৰিম হোৱাটছআপ বুলি। চ' হোৱাটছআপ চাৰ্চ কৰাৰ পিছত মোৰ হোৱাটছআপটো অ'পেন হ'ব। চ' আপডেট আহিছে 11 MB বুলি, 11 MB আপডেট হওক। তো আপডেট হোৱাৰ পিছত ইনষ্টল হৈ আছে এতিয়া। চ' ইনষ্টল কৰাৰ পিছত মই ডাইৰেক্ট অ'পেন কৰিম। চ' চাওক, আপুনি এতিয়া অ'পেন অপশ্যনটো আহিছে। অ'পেন কৰাৰ পিছত মই আকৌ সেইজন ফ্ৰেণ্ডৰ ওচৰতে যাম, বা আপুনি যিকোনো এটা ফটো বা প্ৰফাইল অ'পেন কৰিব। চ' চাওক, মই তাতে আৰু এবাৰ ক্লিক কৰিছোঁ। চ' ক্লিক কৰাৰ পিছত আপুনি চাওক, এতিয়া ইয়াতে অপশ্যনটো নাই, যিটো শ্বেয়াৰ বাটন আছিল বা ছেভ কৰা বাটন আছিল সেইটো নাই। চ' এইটো এটা ডাঙৰ অপশ্যন, ডাঙৰ আপডেট আহিছে, যিটো আপুনি বেলেগৰ প্ৰফাইল পিকচাৰ আপুনি ছেভ কৰিব নোৱাৰে। চ' মই ইয়াতে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিম, কিন্তু কেইদিনমান পিছত এইটো অপশ্যন অফ কৰি দিব, স্ক্ৰীনশ্বট কৰিব নোৱাৰে। চ' বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগে আৰু হোৱাটছআপত এইটো আপডেট কেনেকুৱা লাগিলে, আপোনাৰ কাৰণে ভাল নে বেয়া হৈছে আপুনি আমাৰ কমেণ্ট বক্সত জনাব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, আপুনি যদি এনেকুৱা নতুন ভিডিঅ' চাবৰ কাৰণে ইচ্ছুক আছে। চ' বন্ধুসকল, আমাৰ এইটো চেনেলত এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহি থাকিব। চ' আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব, আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ, বাই।